হেল্ল' ভিউয়াৰ্ছ যিসকল ষ্টুডেণ্টে এইবেলি অৰ্থাৎ 2026 বৰ্ষত HSLC পৰীক্ষা দিছে সেইসকল ষ্টুডেণ্টক HSLCৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব সেইটোৰ ডেট অফিচিয়েলি ঘোষণা কৰা হৈছে। সেই ডেটটো জনাৰ আগতে আমি জানি লওঁ 2020ৰ পৰা 2025 চনৰ HSLCৰ ৰিজাল্টৰ ডেট কেতিয়া ঘোষণা কৰা হৈছিলে। এতিয়া চোৱা 2020 চনত 6 জুন তাৰিখে ৰিজাল্ট ঘোষণা কৰা হৈছিলে। 2021 চনত আকৌ 30 জুলাই তাৰিখে ৰিজাল্টটো ঘোষণা কৰা হৈছিলে। সেইবিধ অলপ পলম হৈছিল কাৰণ আমি সকলোৱে জানো সেই সময়ত ক'ভিড চলি আছিলে। 2022 চনত আকৌ 7 জুন তাৰিখে ৰিজাল্টটো ঘোষণা কৰা হৈছিলে। 2023 চনত আকৌ 20 মে তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ল। 2024ত আকৌ 20 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ল। এতিয়া 2025তো আমি সকলোৱে জানোৱে 11 এপ্ৰিল তাৰিখে ৰিজাল্টটো ঘোষণা কৰা হৈছিলে। এতিয়া কথাটো হৈছে 2026 বৰ্ষত অৰ্থাৎ এইবেলি HSLC ৰিজাল্টটো কেতিয়া ঘোষণা কৰা হ'ব। সেই সম্পৰ্কে যদি আমি গুগলত চাৰ্চ কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে দ্য আছাম ছেবা HSLC results 2026 are expected to be declared yearly likely before April 16, 2026 অৰ্থাৎ 2026ৰ HSLCৰ যিটো নেকি ৰিজাল্টৰ ডেট অতি সোনকালে ডিক্লেয়াৰ কৰিব সেইটো আমি এক্সপেক্ট কৰিব পাৰি। যেনেকৈ এপ্ৰিল 16 তাৰিখৰ আগে পিছে আমি ৰিজাল্টটো পোৱাৰ সম্ভাৱনা বহুত বেছি আছে। কিন্তু ইয়াতে এটা কথা স্পষ্টকৈ দিয়া আছে while no official date is fixed অৰ্থাৎ 2026ৰ HSLCৰ ৰিজাল্টৰ ডেট বৰ্তমানলৈকে ফিক্সড হোৱা নাই। কিন্তু এটা ভিডিঅ' ক্লিপত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিজাল্টৰ সম্পৰ্কে কিছু মন্তব্য আগবঢ়াইছিল। সেই ভিডিঅ'টো চোৱা। মই আন্দাজ কৰিছোঁ যে 19-20 তাৰিখে ৰিজাল্ট পাই যাব। আন্দাজ কৰিছোঁ, মইতো ডাইৰেক্ট ক'ব নোৱাৰোঁ।